মণিকান্ত পাপা, ভালে আছ? ডাক্তার আইসা ভাই তোর কোনবাদিনা মই অতি জিলাগি কেনে রকেটের নিচিনা চন্দ্রক পঠাই দিম। সেনকে কিয় কলা তুমি? এটা তোমার ভাষা আছে চিকিৎসার কারণে। চিকিৎসা করলে তুমি ভাল হবা। দুদিন পিছত ঘৰত যাব পাৰিবা। এটা কি অসুবিধা পাইছা কচোন তুমি? অসুবিধাৰ কথা কবা আইছা তই? অসুবিধা মই থাকাটোৱে অসুবিধা। অসুবিধা কথা কৈছে। অসুবিধা ঘণ্টা বাল মদ খাব পৰা নাই, ভাং খাব পৰা নাই, বাল কৰিব ৰাখছে মোক যাবা দিয়া সোনকাল বাল। চেষ্টা কৰ মোৰ কুকুৰা চৰু নাই এইগিলাখান আকৌ বাল নাই মোক এটা ৰাখি ৰাখি বেমাৰী কৰি গেলছা। মই মৰি গেলি মোৰ ঘৰখন কোনে চাব কচোন? তুমি আৰু 7 দিন থাকবা লাগব। তাৰপিছত তোমাৰ ৰিজাল্টটো যদি নিগেটিভ আহে তুমি ঘৰত যাব পাৰিবা।